যাওঁ অলপমান ফুফু গৈ আহো কুৰ্তি উলিয়াই ললো গৰম যেহেতু এটা সাধাৰণ কুৰ্তি উলিয়াই লৈছো আৰু স্কাৰ্ফ লৈ লৈছো এফালে মাস্ক নহলেতো নহয়ে মোক পুলিচে পিটন দিব মাস্ক নহলে আৰু লগতে হেংকি মুখ মুছিবলে তেন্তে ৰেডি হৈ লও এয়া লিপষ্টিক অকন লগাই লওঁ লিপষ্টিক নলগালে কিবা উকা উকা লাগে নিজকে আৰু ছোৱালী হৈছো যেতিয়া ধুনিয়াকে থাকিব লাগে হয়নে আপোনালোকে ভাবিছে চাগে ইমান হাজিকাছি ওলাইছে বহুত দূৰলে ফুৰিবলৈ যাম চাই থাকক কিমান দূৰ ফুৰিবলৈ যাও যেহেতু যতে নে যাও অলপমান ধুনিয়াকে গলে নিজকে ভাল লাগে পাৰ্সটো লৈ ললো পাৰ্সটো চাওচোন পইচা কিমান আছে এখন হাতে খুলিব পৰা নাছিলো ও 50 টকা এটাহে আছে হৈ যাব খুজেৰেহে যাম তেন্তে ৰেডি স্যান্ডেলজো প্ৰথমে পিন্ধি লও everyone কি খবৰ সকলোৰে নিশ্চয় সকলোৰে ভাল এয়া মই ৰেডি হৈ গলো এতিয়া মই যাবলৈ ওলাইছো কতনো যাও আপোনালোকে চাই থাকক ভিডিওটো তেতিয়া গম পাব আৰু জানাবলৈ নাপাহৰিব হেখত ভিডিওটো কেনেকুৱা পালে তেনে লগতে থাকক মই ওলাইছো পাই গলো কলিং বেল কোনটো এইটো ও মাই গড আলহী ঘৰত আহি মই তলা খুলিব লগা হৈছে তলা খুলিব লগা হৈছে আলহী ঘৰলৈ আহি আহি পালোহি বাৰু কিন্তু অহাৰ লগে লগে তাই মোক কামত লগাই দিলে মানে তাই B.ed কৰি আছে B.edৰ প্ৰেক্টিকেল মই আপোনালোকক দেখালৈ অলপ আগতে মানে কিবা লোকগীত যোগাৰ কিবা প্ৰেক্টিকেল অনলাইন কৰি দেখুৱাব লাগে হেখিনি মই তাইক কৰি দিবহি লাগে হেকাৰণে তাই মোক মাতিলে আহিলো তাই ঘৰলে কি ধুনিয়া ফুলৰ বাগিচা চকচোন তাহাতৰ ঘৰৰ আৰু এতিয়া অলপ পাছত মই আকৌ যোগাৰ কাৰণে তাই ড্ৰেছ কৰিব গৈছে যোগা মানে মুঠতে ভিডিও কৰি দিব লাগে তাই কৰি থাকিব মই ভিডিও কৰি থাকিব লাগে হেতুৱে কথা সক মই অলপ পাছত আপোনালোকক ফুলখিনি দেখুৱাম দেই খুব ধুনিয়া ফুল ইমান ধুনিয়া ফুল নহয় তাইৰ ঘৰত আৰু অৰ্কিড চাবচোন কি ধুনিয়া অৰ্কিড লগাইছে অৰ্কিড বাৰু ইয়াত নাই মানে এডখৰ জায়গাত নাই বেলেগ এডখৰ জায়গাত আছে ইয়া ইমান ধুনিয়া আপোনালোকে অলপ দেখুৱালো চাগে লোকগীতটো ধুনিয়া গাইছে তাই চাই থাকক ভিডিওটো আৰু লগ পাই থাকিব আকৌ খুব ৰ'দ আৰু বহুত ৰ'দ এয়া আপোনালোকে চিনি পাইছে চাগে এয়া মোৰ লগৰ ডিম্পি আগতে চিনাকি কৰাই দিছিলো কৈ দে কেলে মেখেলা চাদৰ পিন্ধিছ যতিয় মই B.edৰ পাঠ্যক্ৰমৰ বাবে আৰ্ট ইন এডুকেশ্যনত প্ৰেজেন্টেশন দিবৰ বাবে মই আজি লোকগীত পৰিবেশন কৰিবৰ বাবে মেখেলা চাদৰ পিন্ধিছো আৰু মোক মাতি আনিছে ভিডিওটো কৰিবলৈ বেলেগে লোকগীত গালে যোগা কৰিলে মোৰে ভাগৰ লাগিলে কিমান কেমেৰামেন হৈ মোৰে ভাগৰ লাগিলে
এইফালে ভিডিঅ' কৰি কৰি এতিয়া খাবলৈ কি দিয়ে জানো তাইহে জানে ইমান কষ্ট কৰিলোঁ কি দিছা বাইদেউ তোমাক এই চৰবত দিছোঁ ভিডিঅ' কৰি দিছে আৰু কষ্ট কৰি কিনে ভিডিঅ' কৰি দিছে ভিডিঅ' কৰি দিয়াৰ ইণ্টাৰেষ্ট কি নাই হোৱা আধা খাইছে ভিডিঅ' কৰি দিয়াৰ বক্সিছ দেই গাটো শীতল পৰি গৈছে এইবিলাক চব কি ধুনীয়া অৰ্কিড ফুলা নাই এতিয়ালৈকে তহঁতি বিক্ৰীও কৰিবি নি ল'লে মানে নকৰ বিক্ৰী এজোপা চক কুঞ্জলতা আমি যে গাইছিলোঁ আগতে কুঞ্জলতা ফুলি আছে এইফালে চক এইটো কলি ধৰি আছে ইয়া কুঞ্জলতা ফুলৰ গছ এইজোপা মই দেখাইছোঁ ৰ'ব ভালকৈ কুঞ্জলতাজোপা কি লতা হয় মানে ন ক'ৰ পৰা আনিছিলে এজোপা ধুনীয়া লাগিছে এবাৰ আজি প্ৰথম দেখিছোঁ মই এজোপা গছ আগতে দেখাই নাই কিমান ধুনীয়া মানে বহুত বেছিয়ে অৰ্কিড আনি থৈছে এইবিলাক ফুলা নাই সেইবিলাক পুলি ওলাই আছে চব সৰু সৰু ফুলিবলৈ টাইম আছে ইয়া কি ধুনীয়া অৰ্কিড হয় কি ধুনীয়া ফুলৰ বাগিচা অৰ্কিডৰ বাগিচা অৰ্কিডেৰে ভৰি আছে গোটেইখন পিছফালে ইয়া এইফালে চব এইখিনি হেংগিং ধুনীয়া লাগিছে দেই চব তামোল গছ নে এৰিকা ৰিবন গ্ৰাছ বুলি কয় গম পাইছোঁ ৰিবন গ্ৰাছ এইটো মোৰ আছে মোক তয়ে দিছিলি চাগে মোক চাওঁ নলটেঙা নলটেঙা চাওঁ নলটেঙাৰ মাছ খাই পাইছোঁ তো খালি গছজোপাহে দেখা নাই এইজোপা গছজোপা ভালকৈ দেখাই দিছোঁ এইটো নলটেঙাৰ গছ মাছ তই খাওঁ জানো মাছটো তই নাখাওঁ মাছ দেখে পুৰা কিবা লাগেনে পুৰা এনেকৈ পাতৰ নিচিনাই চাগে হেৰি পাতে আমি পাত কোমলীয়া পাতবিলাক নি পিনে ইয়াৰ পৰা মানে গম পাইছোঁ মাছৰ টেঙা জোল খায় ন বইল খায়নে বেছি বইলো খাব পাৰে আৰু নহ'লে ভাজি অলপ জোল টুপিয়া কৰি পিনে খাব পাৰে তামাম মহ আছে দেই ভোট জলকীয়া এইয়া ভোট জলকীয়া আৰু পকি আছে কেইটামান এইয়া পানী পোৱাৰ কাৰণে চাগে হেৰি হৈ গ'ল ন কি বিক্ৰী কৰিলি নেকি খালি আৰু কেঁচাকৈ আছে কিন্তু পানী পোৱাৰ কাৰণে মৰি গৈছে বুজিছ সেইবিলাক চব অৰ্কিড অৰ্কিডৰ বাগানখন কেনেকুৱা লাগিলে জনাব বৰ্তমান অৰ্কিড ফুলি থকা নাই এয়া সৰু সৰু পুলি ওলাই আছে ফুলাহেঁতেন বেছি ভাল লাগিলেহেঁতেন ন কেতিয়া ফুলেনো অৰ্কিডবোৰ ঠাণ্ডা দিনৰ আমি এতিয়া নতুনকৈ আনিছোঁহে এবছৰ হোৱা নাই আমি যোৱা বছৰ লকডাউনত আনিছিলোঁ এবছৰ লকডাউন শেষ হৈছে কিন্তু মাজতে মৰি গৈছিলে আৰু এতিয়া বৰষুণ পাই পানী পাই পিনে এতিয়া আকৌ বাঢ়িছে ঠাণ্ডা দিনত চাগে ফুলিব চাগে ন বেলেগে আমি আকৌ ইয়াৰ পৰা পটিং কৰিব লাগিব আচ্ছা খালি কষ্ট হয় ন অৰ্কিডবিলাক অলপ কষ্ট হয় লাগি থাকিব লাগে পানী বেছি দিব নালাগে যদিও অলপ সাৰ দিব লাগে এনপিকে আৰু বেলেগ চাহ আৰু
আলু চপ খাই বিদায় ল'ম হেতৰ ঘৰৰ পৰা এই ফটোখন এই ফেমিলি পুৰা আছে হ্যাঁ বমছে আমাৰ আইদেউ বাতিত চাহ খাই দেই আমি চাহ খাম ডিম্পি বাইদেউ টাটা কৰি দে টাটা বাই বাই টাটা বাই বাই দিছে তাই ময়ো যাওঁ ঘৰলৈ আন্ধাৰ হ'ল পুৰা আজি তাইৰ লোকগীত আৰু য়োগাত ময়ো বেক চাইডত আহি পাৰ্টিচিপেট কৰিলোঁ চাহ খালোঁ এতিয়া যাওঁ ঘৰলৈ ব্লগটো সামৰি দিওঁ ঘৰলৈ গৈ আৰু ব্লগ সামৰিব নহ'বগৈ কাম আছে তেন্তে আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যদি আপুনি মোৰ চেনেলটো নতুন হয় আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আৰু ফেচবুকৰ পেজটো ফ'ল' কৰিব নাপাহৰিব পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তেন্তে আজিলৈ আহোঁ বাই বাই টাটা কৰি দে টাটা